মা বছৰ সবে ভালে আছে নে তুমি ভালে আছে নাই টাৱাৰ পাই আছে এইবিলাক ঠিক আছে পুৰা পাতিবা মাৰি আছে বাপু ভালে নৰা নোৱা কৰা হয় না বছৰ নোৱা পাৰ আজি কিবা নোৱা খাব পাম নেকি পুৰা ডাঠা খাৰাই আছিলো লাষ্টত আলু গুটিহে হ'ল আচ্ছা জনাওক একো নালাগে বাবা একদম নৰ্মেল person বাবা ভইচটো ধুনীয়াকৈ হ'ব ক'ত আছে মালগেৰা কোনে টিপি আছে চাউণ্ড লাগি 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 চাই থাকে হেল্ল' হেল্ল' অলপ দে বাবা খুলি দে মাতটো খুলি দে হেল্ল' হেল্ল' মাইকী মাইকী লিখিছে মোটা মোটা কৰি দিয়ে হেল্ল' এতিয়া পিছপিনে শুনা পাইছেনে পিছপিনে পাইছে নাই নহ'লে এবাৰ সকলোৱে এবাৰ হাতৰ চাপৰি একেলগে এইটো কাৰণে মোৰ কাৰণে নহয় কাৰণে মচৰ কাম কৰি আছে ৰাতি 1টা বাজি গ'লে নহয় মোটামুটি 1টা বাজি এতিয়া টুকুৰি যাতে ভাঙা যায় এতিয়া আগত আইতা নাচিকে ফপ হাঁহি আছে বাবা হাঁহিছিলে কাজি ধুব নোৱাৰিব দাঁতৰ লাল একদম বেচা নিচিনা দাঁত একবাৰ চুমা খালে খাঙ্গাল গৈছে যাব আচ্ছা দেৰ আইতা বুলি কথাটা মনত পৰিছে দেই আগৰ আইতা আৰু এতিয়া এটা বহুত ডিফাৰেন্স আমাৰ আগৰ আইতাসকল ইমান ধুনীয়াকৈ আইনামবিলাক গাইছে যিবিলাক আইনাম গায় ইমান ধুনীয়াকৈ পাল্লা চালা মাৰা নাছিল আজিকালি আমাৰ আইতাসকল পাল্লা মাৰে আবুবিলাকে কেনেকৈ জানেনে চাৰ্জপাইটো বিউটি পাৰ্লাৰতো যায় হয় নহয় কিবা থিটিং নে পিটিং কৰা বুলি কয় কিবা এক্সটেনশ্যন চিধা কৰি আহে আৰু কি কৰে জানে যেতিয়া নেকি বেলেগৰ ঘৰত আইতাসকলে যেতিয়া নাম গাব যায় আজিকালি দেই যদি নাম গাই থকা অৱস্থাত খৰাহীবিলাকত যদি আপেল আঙুৰ কলবিলাক বেছি বেছি দেখা পায় তাতে স্পিচ হবে তামাম মারে যেমান ফুটি আছে যেমান মারে আৰু যেটা নেকি একটা ফৰাই হলে যে আপেল আঙুৰ কল নাই কেনেকৈ মাৰে গম পাইছে না পাপিষ্ট মাৰে এই বেমাৰ হ'ব ডাঙৰ বেমাৰ হ'ব টিভি নহয় বা ৰেডিঅ' বেমাৰ হ'ব এনেকুৱা হৈ যায় আৰু যেন বিশেষকৈ চেঙেৰাখন ঠিক আছে আছেনে কিন্তু চেঙেৰা বুলিবলৈ কথা এটা মনত পৰিছে যেতিয়া বিয়া বাৰু নাপাতে যেতিয়া লাইন মাৰি থাকে আমাৰ চেঙেৰাসকলে ইমান মুখৰ শব্দ কি শুৱনি কি ভাল লাগে যেনিবা তাৰ মুখতে একদম ফুলৰ বাগিচাখন আছে আৰু ইমান মৰমত মাতে জানো আৰু কিন্তু বিয়া হোৱাৰ পিছত বেলেগ হৈ যায় হয় নহয় আচ্ছা যেনিবা ষ্টাইলটো মই দেখুৱাই আছোঁ যেতিয়া লাইন মাৰি আছে ল'ৰাজনে ছোৱালীটোৰ লগত যেনিবা ছোৱালীটো ফোন মাৰিছে ল'ৰাটো কেনেকৈ কি কৈছে লাইন মাৰছি কি কৰা মানে হা খাইছেনে বয় একে নকৰিবি নাপায় চবে চিপৰ মিলে আছে এখন চিপৰ খাই আছে নাপায় আপুনি মানে চিপৰ খাইছে আচ্ছা যে নহওক প্ৰেমটো কেনেকুৱা যেতিয়া লাইন মাৰি থাকে বিয়া বাৰু নাপাতাৰ আগতে ল'ৰাটো কেনেকৈ কথা পাতে ফোনত চাপতে ইমান মৰমত কথা পাতে দেই কেনেকৈ চাব যেতিয়া ছোৱালীটো ফোন কৰিছে ল'ৰাটো কেনেকৈ ৰিচিভ কৰিব চাব দেই ফোনৰ আৰু যেনেকৈ ভৰি মাৰে নহয় এনেকৈ হাবি চাফা কৰি দিব কেনেকুৱা কথাটো চাব দেই যদি লাইন মাৰা টাইমত ল'ৰাবিলাকে যেনিবা ফোনটো আছে ছোৱালীটো ফোন মাৰিছে ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব দেই গৰম পানী কৰিব ঠাণ্ডা লাগিব যে নাই কোনো নাই এটা দিয়া নাই ইমান মৰম আৰু কিছুমানে একদম বাথৰুমতো যায় বাথৰুমত লেট্ৰিনটো পাতি দিয়ে কেনেকুৱা কথা পাতে বাথৰুমত জানে হেল্ল' আছোঁ ভাল লাগছে মিছ ইউ আই লাভ ইউ তামাম দিয়ে আৰু যেতিয়া বিয়া কৰি পাতলা বিয়া পাতাৰ পিছত যেতিয়া ফোন কৰে চব মাইকীটোৱে গিৰিয়েকটোৱে কেনেকৈ ফোন ৰিচিভ কৰি জানে বাৰে ফোন কৰি আছা যে ব্যস্ত আছো মই নাজানো বুৰ্বক ননচেন্স কি নাই মিঠাতেল নাই চব্জি বনাবা কি ৰাচিতিলৈকে মাৰি দি কাটলে ইমান মৰম ডিফাৰেঞ্চ হয়নে নহয় এইটো মানুহ মৰম সেনেকৈ নহয় সদায় মৰমত থাকিব লাগে বুঢ়ীয়াকৈ হয় নহয় হয়নে আৰু এজন মোৰ কাকা আছে দিলীপ কাকা ঐ কাকাই ফিৰাইছে দিলীপক চিনি পাই নহয় পাইনে আমাৰ কাকা আৰু এনে এনেকৈ হাঁহি এতিয়া মানে তামোল হাঁহি দেখা চিধা চিধা মানে অৱস্থা দেখা কিবা দিব ৰাইজে কষ্ট কৰি আহিছে
কি কম নহয় ক'ব লগা একোৱেই নাই বিপুলে যিখিনি কৈছে মই ক'বই নাজানো নাই যি জানে বাবা মই কি কম মই এটা লিখা গানহে গাব জানো কিন্তু মই এটা কথা কম এনেকা ধৰতে আমি এখন থিয়েটাৰ চাব গৈছিলোঁ থিয়েটাৰ চাব যাওঁতে যেতিয়া তাৰমানে কি তাত কি কৰে থিয়েটাৰ চাই আছো যিকেইটা ল'ৰা বা ছোৱালী গোটাই বহি থাকে তাতে এনেতে যিকেইটা ফিচকি ফাটি দিয়ে পিছত ছোৱালীটো কয় ই বঢ়িয়া নাটক বাপ্পা ইমান ধুনীয়া কৰিছে বাপ্পা বঢ়িয়া নাটক হাঁহি উৰে দে পিছত ছোৱালী পিছত আগত কেইটামান মহিলা থাকে মহিলাৰ লেৱাৰটো গম নাপায় বহুত লেৱাৰ থাকে সিহঁতে পাতিলে গম নাপায় আগৰখিনিহে গুণ পায় পাতিলে দিয়ে চাইছে ইহিৰে ধুনীয়াকৈ থাকে খৰীয়া মুগাৰ মেখেলা পিন্ধি থাকিব সিহঁতি যে আগৰখিনিহে গুণ পায় আমাৰ ল'ৰা মানুহ পাতিলে পিছত গুণ পায় যে নহওক মই বিপুলে যিহেতু কল মই নিজে স্বৰচিত গান লিখিছোঁ এই টিটো মাজে মাজে শিকাই দিছে তাকে মই গাই দিম মই তেনেকৈ নাজানো এনে অভিনয় কৰোঁ বহুত কৰিছোঁ আৰু তেনেকা মই শুৱলা কথা ক'ব মই নাজানোৱে জীৱনতে নাজানো আপাৰ আছো মই 10 বছৰ চাকৰি কৰিলোঁ আকৌ চাব নোৱাৰিলেই মোৰ এইবিলাক নাহিলেই পুঠি মাছক এইজনী কিমান দামো ঐ ককা এইজনী কিমান দামো মোৰ জীৱাতই নহৰিল যে নহওক মোৰ স্বৰচিত এটা গাই দি আহিছোঁ যিহেতু অলপমান বুজাই দিবি নেকি এইটো পকাখনৰ মাজে মাজে অলপ বুজাই দিবি নেকি পকাখনৰ মাজে মাজে পকাখনৰ মাজে মাজে সৰু সৰু আলি কি মাইনৰ বা মেজৰ নেকি জি মেজৰ